নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকে নিশ্চয় কণমানি ভণ্টিজনী দেখিছে। তাইৰ নাম হৈছে আপুন পেগু আৰু তাইৰ ঘৰ হৈছে ধেমাজি গোগামুখৰ কচুতলি গাঁৱত। তাই মিচিং জাতিৰ ছোৱালী হয় আৰু DID লিটল মাষ্টাৰত ডান্স কৰিবলৈ গৈছে। তো আপোনালোকে কেনেকুৱা ফিলিং কৰিছে? নিশ্চয় গৌৰৱ অনুভৱ কৰিছে নিজকে। ময়ো বহুত গৌৰৱ ফিল কৰিছোঁ, নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ অসমৰ পৰা গৈছে, একদম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি পৰিছে তাই। তো কেনে লাগিব নিজকে ভাবি চাওক। যাতে লাগিলে যিয়ে হওক, যি জাতিৰ পৰা যাওক, আমাৰ অসমৰ হয়। তো ভাল লাগিছে মনটো। আৰু শুনামতে তাইৰ মাক বাপেক নাই, ককাকে তুলি তালি ডাঙৰ দীঘল কৰিছে। আৰু তাইৰ যিজন ককাকে তুলি তালি ডাঙৰ দীঘল কৰিছে বোলে তাৰ নিজৰ নহয়। বন্ধুসকল, তাইৰ হাৰ্টত এটা ফুটা আছে। তো সেইটো কাৰণে ডক্টৰে তাইক এক্সাৰচাইজ কৰিবলৈ কৈছিলে। তো আপোনালোকে জানেই ডান্সটো এটা ভাল এক্সাৰচাইজ বুলি ক'ব লাগিব। তো কিছুমান এক্সাৰচাইজ ডান্সৰ ওপৰতে কৰা হয়। তো সেইটো কাৰণে ককাকে ডান্স স্কুলত নাম লগাই দিছিলে আৰু সেয়াই আৰু এতিয়া আগবাঢ়ি গৈছে। তো শেষত মোৰ ভণ্টিজনীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চৰাইদেউ বৰহাটৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈ। তুমি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনা। বেষ্ট অফ লাক। বাই বাই। জয় আই অসম।